हेलो बंधुসকল वेलकाम टू माय यूट्यूब चैनल। आज এটা বেলেগ এপিসোডলৈ আপোনালোকক সকলোকে স্বাগতম জনাই। আজি আমি এনেকুৱা এটা ঠাইত আহিছোঁ, মানে এখন হস্পিটেলত আহিছোঁ। মানে এই হস্পিটেলৰ নিয়ম নীতিবিলাক বেলেগ হস্পিটেলতকৈ একেবাৰে বেলেগ। মানে ভাবিব নোৱাৰে আৰু আপুনি মানে কেনেকুৱা ধৰণৰ পৰিৱেশ ইয়াতে। আহি আমি মাখুন্দা হস্পিটেল আহি পাই গৈছোঁ। ইয়াতে আহি পেলাই এটা পানীৰ বটল পানী খাম বুলি পানী কিনিব লগা হ'ল। নৰ্মেলি আমি চবতে মানে পানী বটল যেনে বিছলেৰি বা কিবা কিবি বটল পাই যাওঁ 20 টকা দি 1 লিটাৰ। কিন্তু ইয়াতে কমপ্লিট কণ্ডিশ্যনটো বেয়া। ইয়াতে বটলটো যে চাই আছে হয়তো আপোনালোকে ভাবিছে যে পানীটো আমি 4জনে খাই আছোঁ। পানীটো কিন্তু কিনা পানী হয় উইথ মানে বটল, আৰু এইটোৰ কাৰণতে এইটোৰ দাম 40 টকা। তো এইটো এটা আনকমন বস্তু পাই গ'লোঁ ন ইয়াতে। কাৰণ আমি গোটেই ভাৰতবৰ্ষত য'ত মেডিকেলত য'তে নাযাওঁ কিয় তেনেকুৱা ছিষ্টেম নাই যে পানীৰ বটল সহকাৰে বেলেগ পানী কিনিব লাগে, হয় না কথাটো? হয়। তো ইয়াতে আমি ৰঙা চাহ লৈছোঁ 4টা আৰু বিস্কুট লৈছোঁ। তো আমাৰ লগতে আছে আমাৰ নেপালী শ্ৰী ৰামচন্দ্ৰ মহাজন। হা নেপালী দাজো আছে। কি কৰোঁ চাওঁ ৰামগঞ্জ ধুনীয়াকৈ নেপালী গৈ আছে চাওক। বিস্কুটো খাই চাহ আছে। মানুহটো চাই লওকচোন। নেপালত কেতিয়াবা দেখা পালে আপোনালোকে কমেণ্ট কৰি জনাব। ছিকিম টিকিম যায়ে থাকে, শিলিগুৰি দাৰ্জিলিং। ইফালে তাৰ আৰু এটা ঘৰ আছেতো। ইফালে যাওক না। ইফালে কি আছে? এইখন হস্পিটেল কৰিমগঞ্জ জিলাৰ একেবাৰে দক্ষিণ ছাইডত আছে। তো এইটো এটা খ্ৰীষ্টান মিছনেৰী হস্পিটেল হয়। ইয়াৰে সুবিধাবিলাক ভাল, ডক্টৰবিলাকো ভাল, বহুত মানে ভাল ট্ৰিটমেণ্ট হয় ইয়াতে। বা প্ৰেগনেঞ্চি পেচেণ্টৰ কাৰণে, ডেলিভাৰী পেচেণ্টৰ কাৰণে ইয়াতে খুব ধুনীয়া ট্ৰিটমেণ্ট আছে, বা বেবীবিলাকৰ কাৰণে। আৰু হস্পিটেলখন বহুতো পুৰণি। বাকীবিলাক আপোনালোকে ডিছক্ৰিপশ্যনত চাই ল'ব পাৰিব, আৰু ইণ্টাৰনেটত মাৰিলেও পাই যাব কেনেকুৱা ধৰণৰ কি সুবিধা। আৰু এটা পৰিৱেশ মোৰ ইমানেই ভাল লাগিছে, মানে নিট এণ্ড ক্লিন ক'লে মানে কোনো ধৰণৰ বাহিৰা বস্তু এটা আপুনি এণ্ট্ৰি কৰিব নোৱাৰে। খোৱা বস্তু হওক, পানীৰ বটল হওক, মানে কোনো ধৰণৰ বস্তুলৈ এণ্ট্ৰি কৰিব নোৱাৰে। সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে। আমি এতিয়া হস্পিটেলৰ কেণ্টিনত বহি চাহ খাই আছোঁ, আৰু ইয়াতে মানে ছিষ্টেমটো অলপ বেলেগ। আপুনি আগতে কুপন ল'ব লাগিব, টকা জমা দি পেলাই কি খাব সেই হিচাপত আপোনাৰ বস্তু দিয়া হ'ব। ইয়াতে চাৰ্ভ কৰাটো মানে ছিষ্টেমটো তেনেকুৱা চেল্ফ ছাৰ্ভিচ হয়। আপুনি লৈ আহি নিজে খাব লাগে। আৰু ইয়াতে চাওক মানে খোৱাৰ যিটো মানে আপোনাৰ টেবুল আৰু বহিবলৈ যিটো আপোনাৰ টুল যিটো আছে, এইটো মানে একেলগে ফিক্স কৰা আনকমন হয় বস্তুবিলাক। আৰু গোটেই বোলকচোন চাওঁ, অলপ কেম্পাছটো ঘূৰি চাব পাৰোঁ। ইফালেদি ক'ত যাম? ইফালে নাযাওঁ, ইফালে চাই কেনে যাব লাগিব ন। হস্পিটেলৰ ভিতৰত সেই ইফালে অলপ ভিতৰত যিটো আছে ন ঘৰবিলাক, সেইটো অলপ চাব লাগিব। হা? অঁ, এতিয়া মানে এই পেচেণ্টৰ এটেণ্ডেঞ্চৰ কাৰণে খালি থাকিব লাগিব সেইবোৰ মানুহৰ হাতত। ইফালেদি ক'ৰবাত যাব পাৰি নেকি? হা? গেট চেট চব লগোৱা আছে নেকি? আগতে এবাৰ গৈছিলোঁ কিন্তু তেতিয়া পুৰা OPD দে।
তো একচুৱেলি কথাটো কি হ'ল মানে একচুৱেলি ইয়াতে ভিডিঅ' আৰু ফটো ল'বলৈ হ'লে পাৰ্মিশ্যন ল'ব লাগে, যিটো আমি লোৱা নাছিলোঁ। তো ইয়াৰ ছিকিউৰিটিবিলাকে কৈছে আপোনালোকে পাৰ্মিশ্যন নোহোৱাকৈ ল'ব নোৱাৰে, তো আৰু এনে ভিডিঅ' কৰা ফটো লোৱাটো মানা আছে। মই ক'লোঁ ঠিকে আছে, যদি সেনেকৈ হয় আমি আৰু ভিডিঅ' ফটো নলওঁ আৰু ইয়াতে। তো দেখুৱাব লগা বস্তু বহুত আছিলে, চাওক কি কৰা যায় আৰু ইয়াৰ ডিটেইলছখিনি মই ডিছক্ৰিপশ্যনত দি দিম। বহুত মানে আনকমন ধৰণৰ বহুত পুৰণা হস্পিটেল হয়। তো আজিলৈকে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, জয় অসম।